নমস্কাৰ আজি অমৰনাথ যাত্ৰাৰ শেষৰটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ যদি আপোনালোকে আগৰ ভিডিঅ'কেইটা চোৱা নাই এবাৰ চাই ল'ব নমস্কাৰ মই অংকুৰ বৰা বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে চেজনাগ লেগৰ পিছত পাব আপোনালোকে গণেশটপতে জম্মু কাশ্মীৰৰ বৰফৰ আনন্দ ইয়াতেই ল'ব পাৰিব চেজনাগ বেছ কেম্পৰ পৰা প্ৰায় 14 পৰা 15 কিলোমিটাৰ যোৱাৰ পিছতে আপোনালোকে নেক্সট বেছ কেম্প পাব পঞ্চতৰণ যিহেতু এইটো অমৰনাথ যাত্ৰা শেষৰটো ভিডিঅ' সেয়ে আপোনালোকক অমৰনাথ গুহা কেনেকৈ হ'ল তাৰ হিষ্ট্ৰী অকণমান জনাই দিওঁ শিৱ পুৰাণত উল্লেখ আছে যে এদিন নাৰদ মুনিয়ে মাতা পাৰ্বতীক সোধে মহাদেৱে কিয় মুণ্ডমালা পৰিধান কৰে আৰু মাতা পাৰ্বতীয়ে প্ৰত্যেক যুগতে কিয় বাৰে বাৰে অৱতাৰ ল'বলগীয়া হয় নাৰদৰ প্ৰশ্নত মাতা পাৰ্বতীয়ে উত্তৰ দিব নোৱাৰিলে মাতা পাৰ্বতীয়ে মহাদেৱক সোধাত মহাদেৱে ক'লে মাতা পাৰ্বতীৰ প্ৰত্যেকটো অৱতাৰৰ শেষত এটা মুণ্ড তেওঁ মালা হিচাপে পৰিধান কৰে তেতিয়া মাতা পাৰ্বতীয়ে মহাদেৱক জেদ ধৰি অমৰ হোৱাৰ কথা সোধে আৰু মহাদেৱে অমৰ হোৱাৰ কথা সকলো ঠাইতে প্ৰকাশ কৰিব নোৱাৰাত পৃথিৱীলৈ আহি অমৰনাথ গুহাত অমৰ হোৱাৰ কথা সম্পূৰ্ণ কথা শুনা আগতে মাতা পাৰ্বতীৰ টোপনি যোৱাত অমৰনাথ গুহাতে উপস্থিত থকা এযোৰ পাৰই অমৰ হোৱাৰ সম্পূৰ্ণ কথা শুনা পায় শেষত মহাদেৱে এই কথা গম পাই পাৰ দুজক ভস্ম কৰি দিবলৈ লয় কিন্তু পাৰ যোৱাৰ কাকতি মিনতিত জীৱনদান দিয়ে আৰু শিৱ শক্তিৰ প্ৰতীক চিহ্ন স্বৰূপে সদায় তাত থাকিবলৈ কয় এইকাৰণে এই জেগাত নাম অমৰনাথ গুফা হয় পৌৰাণিক কথা অনুসৰি প্ৰথম ঋষি ভিগুৱে এই অমৰনাথ গুফা বিচাৰি পায় কিন্তু কালক্ৰমত ইয়াক পাহৰি যাবলৈ ধৰে পিছত পুনৰ 1850 চনৰ আগে পিছে এজন ভূটা মালিক বুলি মুছলিম সাধুৱে পুনৰ এই গুফা বিচাৰি পায় ভূটা মালিক নামৰ সাধুজনে কোৱাৰ মতে তেওঁ গুহাটোৰ আগে পিছে ভেড়া ছাগলী চৰাই আছিল পিছত তীব্ৰ বেগেৰে বতাহ ধুমুহা অহাৰ বাবে তেওঁ তাৰ পৰা বাচিবৰ কাৰণে গুহাটোলৈ সোমাই যায় আৰু গুহাটোৰ ভিতৰত এজন সাধুক লগ পায় উভতি আহোঁতে সাধুজনে ভূটা মালিকক এটা কয়লাৰ টোপোলা দি পঠিয়ায় আৰু ঘৰত আহি যেতিয়া ভূটা মালিক নামৰ সাধুজনে মোনাটো খুলি চাই দেখে এটা সোণৰ টোপোলা হয় পিছত পুনৰ ভূটা মালিক নামৰ সাধুজনে সেই গুহাটোত বিচাৰি যায় কিন্তু পুনৰ সেই সাধুজনক লগ নাপায় অমৰ গুফাৰ ভিতৰত প্ৰৱেশ কৰে আৰু তাত দিব্য শিৱলিংগ দেখা পায় তেতিয়াৰ পৰাই সেই ঠাই অমৰনাথ গুহা হিচাপে চিহ্নিত হয় বুলি কোৱা হয় ভিডিঅ'ত দেখা জুৰিটোৰ সিফালে হৈছে বালতালৰ ৰাস্তা আৰু ইফালে মই ৰখি থকাৰ ফালে হৈছে পেহেলগামৰ ৰাস্তা যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব